নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাড়ীৰ চকা বেলেঞ্চিং কৰালোঁ। ইমান গৰম দিছে না, বাপৰে। মানে এচি চলাবলৈও টান লাগে আৰু নচলালেও নহয়। তাতে আকৌ পৰিৱৰ্তন ডাঙৰীয়া ইমান তেলৰ দাম দি দিছে। দুৰ্গা পূজা লাগিছে, পুৰা বেলুন ওলাইছে দুৰ্গা পূজা। গুৱাহাটীত বৰ্তমান সকলোৱে দেখিছে ইমান কেইখন ফুটব্ৰিজ বনাইছে। তাত আপোনাৰ এস্কেলেটাৰ আছে, ষ্টেপো আছে, লিফ্টো আছে। কিন্তু আমাৰ অসমত কিছুমান মহামানৱ আছে যিয়ে তাতে পিক পেলাব, কিবা খাব তাতে পেলাব, নিজৰ সম্পত্তিটো কেতিয়াও মানে চফা কৰি নাৰাখে। আৰু এটা মই আপোনাৰ GS ৰোডত যেতিয়া ডিভাইডাৰবোৰ কালাৰ কৰি আছে, বগা কলা কালাৰ কৰি আছে, ইমান ধুনীয়া লাগিছে দেখিব। কিন্তু কিছুমান মানুহে এনেকুৱা অধম মানুহ বুলিয়ে ক'ম, পিক পেলাই থৈ গুচি যায়। এটা চফা হৈ থকা একদম বগা বস্তুটো পিক পেলাবলৈ মানুহ মন কেনেকৈ যায় সেইটোৱে ডাঙৰ কথা। লাষ্টত উপায় নাপায় মানুহে তাৰ ওপৰত কি কৰে, মানে প্লাষ্টিকৰ পলিথিন টাইপ মানে দি দিছিলে, নাই তথাপিও তাৰ ওপৰতে পেলাই থৈছে। এতিয়া চব কথাতে চৰকাৰখনক দুখ দিও লাভ নাই। কিছুমান ৰেচপনচিবিলিটি আমাৰো আছে যে চফা কৰি থোৱা, চৰকাৰে কৰি দিছে। এই সম্পত্তিবোৰ চাফ চিকুণকৈ থোৱাটো আমাৰো দায়িত্ব। দুটামান বস্তু ল'ব লগা আছে, লৈ লওঁ। দুটা খুলিব লাগিব, দুটা কেণ্ডেল দিব। এই ফিল্টাৰৰ কেণ্ডেল ল'লোঁ দুটা। সোনকালে বেয়া মৰিব লগা গৰম দিছে। ঘামি জমি অৱস্থা নাই। দুটা বস্তু আনোতে আমি গ'লো। ৰ'দটো চাওক না কেনেকৈ দিছে। গুৱাহাটীত দেখিছোঁ গাড়ী চলাওঁতে বহুত মানুহে এই লুকিং গ্লাছকেইখন ইউজ নকৰে, আৰু কিছুমানেতো এনেকৈ জপাই থৈ দিয়ে। আৰে এখন গাড়ীত এটা বস্তু দিছে, কিবা এটা কাৰণেতো দিছে, এনেইতো দিয়া নাই। মানুহবোৰে এইবোৰ ইউজ নকৰে, কেলৈ নাজানো। এখন বন্ধ কৰি থৈ দিয়ে, তাৰপিছত গাড়ী চাড়ী নাচাই, আহিছে নাই পোক কাটি দিয়ে। মানুহবোৰে তেনেকৈ আৰু যদি আপুনি তাত ক'বলৈ যায়, আমাৰ এই ৰাস্তাটো কিন্তু বহুত ধুনীয়া চাহ পৰি থাকে। গধূলি হ'লে ডেটিং প্লেচ বনি যায়, দিনত হ'লে মানুহে আৰাম জিৰাই ইয়াত। চবফালে গছ। একাপ চাহ দিয়ক। কেনাই গৰম, ফাটাফাটি। কি দিব আপোনাক? কি খুৱাব মন? দিয়ক। মই আছোঁ এতিয়া গুৱাহাটী IITৰ ভিতৰত। আপোনালোকে নাজাৰাটো চাওক, বহুত ধুনীয়া এটা পৰিৱেশ, পুখুৰী, গছ গছনি ভৰপূৰ আছে।
নাজাৰা দেখাই থাকিলে নহ'ব, মোক ইফালে ব্লাড দিব মাতিছে। এপ'ল' হস্পিটেল যাওঁ ব'লক, ব্লাড দিব যাওঁ। আহি পালোহি এপ'ল', এতিয়া বহি আছোঁ, কেতিয়াবা মাতিলে যাম আৰু। দিয়া হ'ল, এতিয়া খাব দিছে, খাই লওঁ ৰ'ব। খাই বৈ ঘৰ যাব লাগে জলদি।